একে একে, দুয়ে দুয়ে, চাৰিয়ে চাৰিয়ে, আঠে আঠে। কিমান ফট কৰি আমি শিকি গলো। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব। ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এতিয়া সোমাই গল নে? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ভাৰতৰ আছে। এতিয়া এনেকে যিবিলাকে চিঞৰিব পৰা নাই সিহঁতে ধুনীয়াকৈ কাগজত বঢ়িয়াকৈ নকল মাৰি লিখি লবি লাহেকৈ। ঠিক আছে যে ৰামনাথ নোৱাৰিলে একো কথা নাই, কিন্তু পাৰাটো সম্ভৱ নহয়। ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? এই ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? থাকিব নতুনকৈ শিক্ষামন্ত্ৰী হৈছে। ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? অসম আৰু ভাৰত মানে দুটা বস্তু বুজি পাওঁ। ভাৰত হল আমাৰ ডাঙৰ মা, অসম হল আমাৰ সৰু মা। ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ, হয়নে? ভূপেন হাজৰিকাই কৈছিল অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা। এতিয়া এই গানটোত ইম্পৰ্টেণ্ট কি? অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, তাৰমানে অসম আমাৰ মা, ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। তাৰমানে ভাৰতো আমাৰ মা হল, অসমো আমাৰ মা হল, আৰু অসমৰ কথা কি কল যে ভাৰতৰ ভিতৰতে সূৰ্য অসমতে আগত দেখা পায়। কিয় আগত দেখা পায়? অৰুণাচল আৰু অসমত সূৰ্য পূবৰ পৰা ওলাই, হয়নে? সূৰ্য পূবৰ পৰা ওলাই নে নাই? পূবৰ পৰা ওলাই পশ্চিমত মাৰ যায়। সেইকাৰণে ভূপেন হাজৰিকাই লিখিলে মাত্ৰ 4টা লাইন, কিন্তু কিমান কথা ওলাই গল। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, তাৰমানে আমাৰ অসমখন পাহাৰ পৰ্বত কিমান ধুনীয়া লাগে, হয়নে? আৰু গুণৰো নাই শেষ। আমাৰ গাঁওখন দেখিলে ডাঙৰক আমি সন্মান কৰো, শিক্ষাগুৰুক সন্মান কৰো, আমাৰ গুণৰ কোনো শেষ নাই। তাৰ লগতে আকৌ ভূপেন হাজৰিকাই কি কলে? ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। তাৰমানে আমি ভাৰতত আছো, ভাৰতৰ ক'ত আছো? পূবত আছো। আকৌ পূবত কি হয়? প্ৰথমতে সূৰ্য উঠে। 4 লাইনত কিমান ডাঙৰ কথা ভূপেন হাজৰিকাই কৈ গল, গোটেই অসমখনে বুজি পোৱা হল। কোনোবা ভূগোল যদি পিছত আমি পঢ়িম, ইয়াৰ পৰা কি বুজি পাম? যে ভাৰতৰ পূৰ্ব দেশত অসম আছে, হয়নে? পশ্চিমত কোন আছে? মহাৰাষ্ট্ৰ আছে, পূবত আমি আছো, দক্ষিণত তামিলনাডু আছে, এই উত্তৰত উত্তৰ প্ৰদেশ আছে। ফটাফট লগে লগে আৰু 10টা শিক্ষা হল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? অসমৰ প্ৰথম মুখ্যমন্ত্ৰীৰ নাম কি? লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ফটো এখন আমাৰ স্কুলত আছে নে নাই? জাতিৰ পিতা কোন হয় আমাৰ? জাতিৰ পিতা কোন? জাতিৰ পিতা কোন? মহামানৱ মহাত্মা গান্ধী। ঠিক আছে? সদায় যেতিয়া ডাঙৰ মানুহৰ আমি নাম লওঁ, যেনেকে গোপীনাথ বৰদলৈ নাম লোৱাৰ আগতে আমি কলো লোকপ্ৰিয় গোপীনাথ বৰদলৈ, তেনেকে মহাত্মা গান্ধীৰ নাম ললে আমি সদায় কি কম? মহামানৱ মহাত্মা গান্ধী। আমাৰ জাতিৰ পিতা কোন? আমাৰ জাতিৰ পিতা কোন? ঠিক আছে, মোৰ ক্লাছ আজি শেষ হল। ইমানতে হ'ব। মই ভালকৈ পঢ়াব পাৰিছো নে নাই? ভালকৈ পঢ়িবি দেই।